everyone, thank you for clicking this video. আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই দিনটো কি কৰিছোঁ সেইখিনি অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱাটো ফাৰ্ষ্টতে মই সদায়ৰ দৰে পঢ়িলোৱেই, যিহেতু মোৰ এক্সাম আহি আছে সেইকাৰণে এইকেইদিন মই মোৰ মাষ্টাৰ্ছৰ নোটছবিলাক ৰিভিজন কৰি আছোঁ আৰু ফাৰ্ষ্ট আজি মই পঢ়িলোঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, যিটো মোৰ এটা বহুত প্ৰিয় বিষয় হয়। আপোনালোকে বাৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়ি ভাল পায়নে? যদিহে কোনোবা পলিটিকেল বেকগ্ৰাউণ্ডৰ হয়। আৰু তাৰ পাছত মই অকণমান সময় ৰ'দত আহি পঢ়িলোঁ, যিহেতু ঠাণ্ডাকালি ৰ'দত বহি পিনি পঢ়াৰ মজাই বেলেগ। অলপমান ফ্ৰেছ ভাৱটো আহে যদিহে অলপ ৰ'দত বহি পঢ়োঁ, সেইবাবে মই অকণমান সময় আহি ৰ'দত বহিলোঁ। ইয়াৰ মাজতে মই এটা কথা কওঁ, যিহেতু মোক বহুতে ADREৰ বিষয়ে সুধি থাকে। এতিয়া ADREৰ নতুন আপডেট আহিছে, আপোনালোকে পাইছে নহয় যে এক্সাম অতি সোনকালেই হ'ব। গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক, পঢ়া শুনাবিলাক বাদ নিদিব। গতিকে সকলোৱে ভালকৈ পঢ়ি থাকক সকলোবিলাক বস্তু। আৰু তাৰপাছত মই এয়া ভাত খাই ল'লোঁ, যিহেতু ভাত খোৱাৰ সময় হৈছিলে। তাৰপাছত মই ভাত খাই পিনি শুলোঁ, আৰু শুলোঁ মানে এনেকুৱাকৈ শুলোঁ যে মই একদম সন্ধিয়া সময়ত সাৰ পাইছোঁ, 4টা মানে বাজিবলৈ হ'ল। আৰু তাৰপাছত দেখিছোঁ যে বাহিৰত এয়া মাহঁতে মানে বিহুৰ বাবে প্ৰস্তুতি কৰি আছে। পিঠা ভাজিছে আৰু পিঠা বনাইছে, সৰুকৈ হ'লেও বিহুৰ প্ৰস্তুতি কৰা হৈছে। আৰু আপোনালোককো আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। বাই।